হেল্ল' এভৰিৱান, আজি আহিলোঁ মা কামাখ্যা জুৱেলাৰীলৈ আৰু আহিছোঁ কেলৈ দেখুৱাই আছোঁ। এয়া চাওকচোন, মই আহিছোঁ এটা নাকফুলি ল'বলৈ, তাকে দেখুৱাইছোঁ। ইমান ধুনীয়া ধুনীয়া ডিজাইনবোৰ ইয়াতে আছে চাওক। আৰু তাৰ পৰা এটা মই বাছনি কৰিলোঁ আৰু অকণমান ভিডিঅ' কৰি ল'লোঁ। এই গহনাবোৰ এনেকৈ সজাই থ'লে সঁচাকৈ মনটো বৰ কিবা এটা লাগে, মনটো ভালো লাগে আৰু ল'ব নোৱাৰিলে মনটো বেয়াও লাগে। তাকে সেই গহনাবোৰ এনেকৈ সজাই থোৱা দেখিলে মই আকৌ ভিডিঅ' এটা নবনাকৈ থাকিবই নোৱাৰোঁ। আৰু এইফালে আহি গ'ল মোৰ নাকৰ ফুলিটো, চাওকচোন কেনেকুৱা লাগিছে। কমেণ্টত জনাব দেই মোৰ নাকৰ ফুলিটো কেনেকুৱা লাগিছে। সঁচাকৈ মোৰ আকৌ বৰ ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছে নে? আপোনালোকৰ যদি ভালো লগা নাই কমেণ্টত জনাব, আৰু ভাল লাগিলেও কমেণ্টত জনাব দেই, জনাবলৈ নাপাহৰিব। আৰু এইখন মা কামাখ্যা জুৱেলাৰী আছে হোজাইৰে, NSCB ৰোড হোজাই, মা কামাখ্যা জুৱেলাৰী। আপোনালোক আহিব পাৰে কেতিয়াবা ল'বলৈ। আৰু লৈ মেলি ওলাই আহিলোঁ চিধাই গড্ৰেজ এটা ল'ম বুলি আহিলোঁ। তাকে গড্ৰেজটো ল'বলৈ গুদামলৈকে লৈ আহিলে আৰু ইয়াত বাছনি কৰিলোঁ। চাওকচোন গড্ৰেজবোৰ ইমান ধুনীয়াকৈ সজাই থৈ দিছে, কিন্তু বহুত ফুল আঁকা থাকে গড্ৰেজবোৰ আজিকালি ওলাইছে নাজানো এইবোৰ। মোৰ কিন্তু বৰ বেছি ভাল নালাগে, ইমান ফুল অঁকা ইমান জিকজাক মোৰ বেছি ভাল নালাগে। কিন্তু তাৰ পৰা এটা বাছনি কৰিলোঁ আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কিন্তু দেই। গড্ৰেজটো চাই মেলি হৈ গ'ল আৰু তাৰ লগতে দিলে চাবি লগতে চাওকচোন ইমান ধুনীয়া মিনি বেগ এটা দিছে। মোৰ আকৌ বৰ ভাল লাগিলে মিনি বেগটো। এনেকুৱা বেগসমূহ আকৌ জুৱেলাৰীতহে দিয়া হয়। তাকে অকণমান দেখুৱাই দিলোঁ। লৈ আকৌ আহিলোঁ কেছ মেম'খন বনাবৰ কাৰণে। ৱাৰেণ্টি কাৰ্ডখন বনাই দিলে। ৱাৰেণ্টি কাৰ্ডখন বনাই দিয়াৰ পিছতে এয়া লাগি গ'ল পেকিং কৰি মেলি লৈ পিনে লৈ আহিলোঁ গড্ৰেজটো লৈ আহি লৈ পিনে সোমাই দিলোঁহি চল্ডেন পেপাৰত সোমাইনো অকণমান নেখাইনো যাব পাৰোঁনে। তাকে লৈ ল'লোঁ, এইফালে ল'লোঁ কফি আৰু এইফালে ল'লোঁ পনীৰ পকৰা। মোৰ আকৌ বৰ ভাল লাগে পনীৰ পকৰা। আপোনালোকৰ কেনেকুৱা লাগে? কফিৰ লগত পনীৰ পকৰা খাবলৈ কিন্তু বহুত টেষ্টি দেই। এবাৰ খাই চাবচোন, কোনে নাই খোৱা, খালে গম পাব। আৰু এয়া মই খাবলৈ লৈছোঁ আৰু আপোনালোকেও খাওক মোৰ লগতে। আৰু তাৰ পাছতে লৈ আহিলোঁ মোৰ আকৌ এটা প্ৰিয় বস্তু ল'বলৈ। এয়া চাওকচোন মাছ ল'লোঁ। সেই মাছটো আকৌ 1 কেজি হৈ গ'ল। মোৰ আকৌ মাছ খাই বহুত ভাল লাগে। মই আকৌ কোনোবা দিনাখন আপোনালোকৰ তালৈ গ'লে কিন্তু মোক মাছ নোখোৱাকৈ নপঠিয়াব দেই, মাছ কিন্তু খুৱাবই। আৰু এইটো হৈছে কলীয়াজীয়া মাছ। আপোনালোকে চিনি পায়নে? যদি চিনি পায় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এজনে দিছে মাছটো, চাওকচোন এজনে বাকলিখিনি উখুৱাই দিলে আৰু এজনে আকৌ কাটি দিছে। তাকেহে কিমান ধুনীয়াকৈ শ্বেয়াৰত কামবিলাক কৰিছে। আপোনালোকে কৰি ভাল পায়নে এনেকৈ শ্বেয়াৰত? মোৰ কিন্তু বেয়া লাগে দেই, মই শ্বেয়াৰত কাম কৰি বেয়া পাওঁ। আৰু চিধাই মাছ লৈ পিনে ওলাই আহি লৈ পিনে এয়া দেখিছেনে দেহামুনুক আকৌ থৈ গৈছিলোঁ। তাকে তাইলৈ আকৌ কিবা এটা নানিলে হ'ব জানো, নহ'লে থুন কৰিবই। আৰু এয়া মোৰ আকৌ পনীৰ পকৰা মই গোটেইখিনি খাবই নোৱাৰিলোঁ। তাকে 3টা বাচিছিলে, তাকো লৈ আহিলোঁ তাইলৈ। আৰু লগতে লৈ আহিলোঁ চিকেন বিৰিয়ানী তাইৰ কাৰণে। আৰু এয়া খাই আছিল, খাই বৈ লৈ পিনে দেহামুনে চাবি বাচি আছে গাইছ খুলিবৰ কাৰণে। হে ভগৱান, কি যে জ্বালা এইবোৰ। দেখিছেনে কি গতি তাই? যিয়ে বস্তু নানো তাই এনেকৈ শুবই মানে, বহিবই বা সোমাবই। এইকেইটা খোলা আকৌ। বাহ, কি থৈ দিছা চাওঁ।
গাইস আকৌ কেনেকুৱা লাগিছে সেইটো কোৱা আকৌ ভাল লাগা নাই মানে আইনা নাই কাৰণে ভাল লগা নাই ড্ৰেছিং আনিম নহয় দেখোন সৃষ্টি তেতিয়া প্ৰথম বস্তু হেয়াৰ বেনে থৈ দিছে এইফালে কি থৈ দিছা কি সোমাই দিছে ফাইনেলি আহি গ'ল গডৰেজটো ঘৰলৈ কেনেকুৱা লাগিছে কৈ দিয়া আকৌ তুমি পটককৈ ভাল লাগিছে এতিয়া সামৰি থবা আৰু চব হা থবা তুমিহে মানুহজনী ধুনীয়া হৈ থকা নাই ধুনীয়া হৈ থাকা আকৌ আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেণ্ট কৰি আৰু নতুনসকলে যদি চাই আছে মোৰ ভিডিঅ'সমূহ তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লাইক কমেণ্ট কৰি জনাব তেন্তে আজিলৈ ইমানেই আকৌ লগ পাই আছোঁ আন এটা ভিডিঅ'লৈ বাই